কিবা ক আজি খাব কি উৰুকাতি না ও গকুলতে বকুল ফুলে গোপীৰ ঘৰে মন মধ্যৰাতি বাহিৰ মাতৰ কাৰাগমন everyone welcome to my long another vlog আজি হৈছে উৰুকা এটা আমি মাছ কিনবা যাম আৰু ইফালে মাই মাছ বাছি আছে আবার মুৱা মাছ আজি মুৱা মাছ খাম আমি নেমা কো কিবা উৰুকা স্পেশাল মুৱা মাছ দেখো হেলা মাছ আরে দি বনাম এফালে চাই পেলে কো নালকে দে কোন দিও দে গাইস আদাই দিবলে মাছ বনাব মাই আজি ইয়া চাই থাকক ৰেচিপি দেখাই আছো আমি আৰু এটা আমি যাম ডাঙৰ মাছ কিনবার কাৰণে কলেজ চকত যাম চাই থাকক আপোনালোকে মাছলি 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 কলা কলা কথা কি বিকেট নালগে কি ধম ধম মাছ দুখন গাইজ মাছ চাছ লোৱা হৈ গ'ল এতিয়া মাংস কিনিব লাগে আমি বলক মাংস কিনিবলৈ যাওঁ মাংস কিনিব যাওঁ এতিয়া আমি মাংস ব্ৰইলাৰ হাতে কামে লাগি আছে চব একদম কিবা ক কি কম কিবা ক আজি খাব কি উৰুকাতি না ও সেইটো মেইন এটু মেন এটু গ্রেভি খাজা বেলেগ গ্ৰেভি বেলেগ এলা আমার না এগুলা আমার ঘরের দোকান নাই কারণে নাই মাছ কিনবাই আছে টাকার মাছ অর্ডার দিয়া আছে আইব নাই পাঠা না আছি গাহরি না আছি এগুলা গাহরি আছি এগুলা গাহরি কি আছে আজি সব হবো না ও বলি পাঁচ এখনো পরে বঢ়িয়া আজি গেলামাল দোকানত আহিছো আমি গেলামাল দোকানত বজাৰ কৰিব কাৰণে গেলামাল দোকানত নিজে এই বস্তু কিনি আছে গাইজ আমি বজাৰ কৰি আহি পালো গাহৰি আনিছো গাহৰি দেখা দি 1 কিলো গাহৰি আনিছো আমি 1 কিলো গাহৰি আনিছো চা গাহৰি খাই লৈ আছোন গাইজ চাই থাকক আপোনালোকে আমি গাহৰি আনিছো আজি জীৱনত ফাৰ্ষ্ট এই আমাৰ এখন ঘৰত গাহৰি সোমাইছে আজি আকৌ আমাৰ কাৰণে ৰাক্ষসীতাৰ কাৰণে গৰু গাদা দে আজি অন্য নহ'লে সৰু বা গাহৰি খুৱাব লাগিব এইটো এই সৰু বা তেওঁক গাহৰি খুৱাব লাগিব 1 কিলো এইটো 500 টকা কিলো মচিয়ে চববিলাক কৰি থৈ দিছে এইবিলাক মছলি খিনি দেখাই দিয়া আগত আছে এইবিলাক ব্ৰইলাৰ বাকী খোলাই নাই কিবা আছে নাজানো দেখো গাহৰি কেনেকে খাবি কো হেংকে নহয় কি বনাই খাবি গাহৰি হেংকে গাহৰি খাই বোলে এনে কৈছো গাহৰি বেছিকে আনা নাই আমি অলপমান আনিছো পুৰি পেলাই খাম ব্ৰইলাৰ আছে আৰু পাঠা খানি ক'ত দেখা একবাৰ গাইজ এইবিলাক মাছ দুবিধ ধৰণৰ মাছ আছে একবিধ কি কমন কাৰ্প এইখিনি ভৌকা তাৰপিছত আৰু এইটো আছে পঠা বেছি নহয় বাৰু 1 কিলো আছে ইয়াতে পঠা নাখায় মানে সেইকাৰণে অকণমান আনিছে আৰু একদম সঁচা কথা আৰু ইয়াতে গাইজ কি আছে চাক চানা মাছ এইগিলাও হ'ব আজি পাতত দি খাব লাগিব কিন্তু সময় নাই পাতত দি এতিয়া বনোৱা কথা নাৰেডি না বনোৱাৰ কাৰণে যুদ্ধত নামাৰ কাৰণে ৰেডি না যুদ্ধত নামাৰ কাৰণে ৰেডি না এইটো কমন এইটো ভকুৱা কমন আৰু ভকুৱা আনিছো আমি খাব লাগিব লোকেল মাছ গাহৰি বনাম আজি জীৱনত ফাৰ্ষ্ট বনাম আমি চাই থাকক এতিয়া আমি গাহৰিখিনি বইল কৰি ল'ম বইল হয় না সেইকাৰণে আনি দিছি এনেকে বইল হৈ থাকক আমি দেখাই আছো আপোনালোকক গাহৰি অলপমান গাহৰি বনাই আছো আমি
অকণ অকণ এইবিলাক খাবৰ কাৰণে ৰখি আছে গাহৰি আগতে খাই পাইছা না গাহৰি পাইছা না কেনে লাগে এয়া বনাই আছো আৰু এয়া মই হৈছো ৰান্ধনী এইবিলাক হৈছে খাই দিয়া ৰান্ধনীও ডাঙৰ খাই দিয়াও ডাঙৰ খাই থকা আপোনালোকে আমাৰ অলপমান আপডেট দিওঁ গাছ মাছৰ আঞ্জা হ'লে এতিয়া 7:30 বাজিছে এইফালে মাছৰ আঞ্জা মই কিহেৰে বনাইছা মাছৰ আঞ্জা কৈ দিয়া মাছৰ আঞ্জা বিলাহী ওলকবি আলু ধনিয়া এইগিলা হ'লে এখন মানে এইগিলা পঠা পঠা এইবিলাক মদ নহয় গাইছ চাহ মদ বুলি ভাবিব গাইছ মদ নহয় নহয় চাহ মাংসই খাই থাকিম গাইছ আজি মাংস খাই থাকিম বেলেগ কাম নাই আৰু খুৰি দিছি এই খাবৰ কাৰণে দাউৰি দিছি মাংস বুলি ক'লি হ'ল দাউৰি আহে খোৱা খোৱা ব্ৰনি আমাৰ ইয়াৰ ব্ৰনি ব্ৰনি ফ্লগাৰ বাইদেউ আহিছে ব্ৰনি হাই কোৱা হাই 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 কোৱা বলা ঘৰত যা বলা বলা এনকে দিবা নালাগে চলা বলা 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 গাত উঠি পাৰিম মই এনে যাই থাক গাছ বড় হাতে ৰাখিছো লগে লগে ব্ৰনি আছা গতম জনাইছো পিছে পিছে ঘূৰি আছে এয়া এয়া ব্ৰনি ক'ত তোমাৰ বাইদেউ ক'ত গাইজ এইফালে আজি উৰুকাটো অকণমান বেলেগ ব্ৰনি গাইজ এহাতৰ মানে আহুজ লাগছি ভাগিৰ মানুহ ঢুকাইছে গাইজ এই পনীৰ আজি পনীৰ হ'ব পনীৰৰ উৰুকা গাইজ আজি এয়া পোলাও হ'ব নেকি সেইফালে কি ক'বা ফিলিংছ কেনেকুৱা লাগিছে অলপ ব্যতিক্ৰম এইফালে ভৰালি কোৱা ভাল লাগছে কিন্তু সিমান এটা ভালো লাগা নাই মাজতে মানে ন ব্ৰনি তুমি কোৱা কেনে লাগছে তোমাৰ আজি বঢ়িয়া কুলিদা কিবা কৈ আছে ব্ৰনি আজি মোৰ দহকাৰিতা নাই কিন্তু পনীৰ খাই বেয়া নাপায় আমাৰ ব্ৰনিও খাব ইয়া গাইজ এহাতৰ অলপমান ব্যতিক্ৰমী উৰুকা আজি চাই থাকক এই আহি গৈছে আমাৰ নাচনী I am coming guys I am coming পনীৰ টিক্কা বনাইছো ৰ'ব ৰেচিপি দেখাই আছো ৰ'ব কেনে লাগে আৰু কিমান নৰু দে গকুলতে বকুল ফুলে গোপীৰ ঘৰে মন মধ্যৰাতি বাহিৰ মাতৰ তাৰ আগমন অতি চিকুণ কদম জুপি অতি চিকুণ পাত কৃষ্ণ কানাই বাহিৰ সুৰে ৰাধাক লগাই মাত নাচ গাইছে একলা আমাৰ হুদা তই দিয়া মাতিবি নে মই পাতিমটো গাহৰি চিকেন ঘৰত গাহৰি চিকেন খাই পেলাই আহিছো ইয়াত বিন কাটি আছো অলপ হেল্প কৰি দিছো গাইছ নহ'লে কাম বনা আৰু সিহঁতৰ পনীৰ খাব বেলেগ নাই নৰে খাবা নোৱাৰে খাব আহুচ লাগছি উপায় ইজ নাথিং এয়া দিদিয়ে আমাৰ বিন কাটিছো পোলাও पनीर लबरा ये गया मेरे मुंह में এতিয়া আমি খাম আপোনালোকে চাব কেপচিকাম সবাই দিয়া তার মানে মস্ত ভাল লাগা নাই গম পাইছ না ঠিকই আছে বলে বলি হয় এটা বেয়া লাগা নাই তো কি শব্দ মনে খাবা কি খাবা কি পনীৰৰ নাম পাগলা হইছে নাফা যে মানে খা পিতা গাইজ ইটা আমাৰ আসল ৰুকা লাগিব ইটা টানি লৈছো Bluetooth mode. এতিয়া আমি নাচি মাতাৰ কথা নান চাওতে অৱস্থা গাইজ নাচিবৰ কাৰণে ৰেডি নে নাচিবৰ কাৰণে ৰেডি নে
Guys, কলজা মুখেদি ওলে মাত নাওয়াই গেছে এটা আমি ভাত খাবা যা ভাত খাই বেলা আরো নাছি ভাত খাই বেলা আমি আরো নাছি চাই থাকো গাইজ ভাত খাও ইতা বহুত রাতি হল নাচি নাচি ভাগাত ধরে গেছি ভাত ভাত খাই আপনার লগ পাই আছো চাই থাকো ইটা ভাত খাও নালাগে চাই থাকক কি এইটো কি ছাগলী আৰু এইটো ব্ৰইলাৰ আমাৰ সম্পূৰ্ণ ভাত খাব যে মালত না গাইজ ফুৰবা ওলাইছো ৰাতি তাকে এতিয়া 3টা বাজিছে ৰাতি নহয় 3:45 ৰাতিপুৱা ভয় লাগে আমাৰ দেৱতা আহিব মেঘালী এতিয়া মানে গাছ মেজি পুৱাব লাগিব সেইকাৰণে আৰু ঘুমা নাই ক'ত ঘুমাও আৰু এতিয়া যামে মেখেলা এডাল পিন্ধি খাই থাকক আপোনালোকে ৰাতিটো বতাই দেখালো আজি আমি এতিয়া যাম আকৌ ভেলাঘৰত তাতে আকৌ ভেলাঘৰত মানে পুৱাৰ প্ৰস্তুতি আকৌ ভেলাঘৰত নহয় তুমি যোৱাই নাই বাৰু একেলগে আনি দিম কালি ৰাতিপুৱা হ'ব বেলেগকৈ উঠিবা কওক তাৰমানে আমি পুৱাৰ প্ৰস্তুতিটো কৰি থৈ আহোঁ ৰাতি যিহেতু 3টা বাজিলে কিন্তু এই ৰাতি নাযাওঁ মই কিন্তু ভয় লাগে গাইছ মই নাযাওঁ ৰাতি আমি একেলগে পুৱা যাম বাচি থাকিব ইচ্ছা আছে গাইছ এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনে জনাব চাওক গাইছ খোৱা আছে গাইছ বিৰি খাইছোঁ আৰু গাইছ আমি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আজিৰ কাৰণে কালি ৰাতিপুৱা নতুনকৈ ভিডিঅ' এটা আছে আপলোড মানে কৰিম আৰু দেখা আৰম্ভ কৰিম আজিৰ কাৰণে বাই বাই চাই পেলাই কেনে লাগিছে জনাব আৰু আপোনালোকৰ উৰুকা কেনেকৈ সেইটোও কমেণ্ট কৰি জনাই দিব বাই বাই দেৰি যাবে বাই বাই